সরকারি টয়লেট আবেদন করা সকলের বাবে আহিছে সুখবর যদি আপনি সরকারি টয়লেট অনলাইন বা অফলাইন আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিছে সুখবর এতিয়া আপুনি 9000 টকা প্ৰথম কিস্তি একাউণ্টত লাভ কৰিব পাৰিব লাখ লাখ একাউণ্টত সোমাব 9000 টকা কেতিয়া একাউণ্টত সোমাব আৰু কোন সকলে এই টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে এপ্লিকেশন ফৰ্ম ফৰ IHHL ড্যাশবোৰ্ড দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথম বক্সত আপুনি আপোনাৰ মোবাইল ফোন নাম্বাৰটো এন্টাৰ কৰিব যেটো আপুনি টয়লেটখন আবেদন কৰাৰ সময়তে দিছিল সেই মোবাইল নাম্বাৰটো ইয়াত এন্টাৰ কৰি আপুনি গেট অটিপিত ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইল ফোনত এটা অটিপি আহিব সেইটো ইয়াত এন্টাৰ কৰিব এই ক্যাপচা কোডটো ইয়াত এন্টাৰ কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পিছত আপুনি ইয়াত লগইন হৈ যাব লগইন হোৱাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপোনাৰ মোবাইল ফোন নাম্বাৰ আহিব লগতে আপোনাৰ প্ৰফাইলটো শো হ'ব ইয়াত আপুনি আপোনাৰ প্ৰফাইলটো প্ৰথম চেক কৰিব ষ্টেটাস এক্টিভ থাকিব লাগিব যদি আপোনাৰ ডিএক্টিভ হৈ গৈছে বা নট ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে তেন্তে আপুনি টকাখিনি লাভ নকৰিব তাৰ পিছত আপুনি তলপিনে আহিব ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দি আছে এই টয়লেটখন আবেদন কৰাৰ পাছত কোন সকলে লাভ কৰিব পাৰিব যেনে মই ইয়াত আপোনালোকক ইম্পৰ্টেন্ট খিনি জনাই আছো বিপিএল এসসি এসটি হাউসহোল্ড উইথ ফিজিক্যাল ডিসেবল পারসন এই সকলে লাভ কৰিব পাৰিব ল্যান্ডলেস লেবাৰ্স সকলে লাভ কৰিব পাৰিব হোমষ্টেড সকলে লাভ কৰিব পাৰিব স্মল এণ্ড মাৰ্জিনাল ফাৰ্মাৰ্স কৃষক সকলে লাভ কৰিব পাৰিব ওমেন হেড হাউসহোল্ড এই মহিলাসকলে লাভ কৰিব পাৰিব লগতে আপোনালোকে টয়লেটখন আবেদন কৰাৰ পাছত আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব টকাখিনি একাউণ্টত গুটিখিনি ইয়াত ষ্টেপ বাই ষ্টেপ সুন্দৰকৈ লিখা আছে আপুনি পঢ়িপিনে গুটিখিনি তথ্য একেলগে জানি ল'ব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলাইন আপুনি ত্ৰিলাইনত ক্লিক কৰিব পাছত দি আছে ভিউ এপ্লিকেশন ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি এটা মোবাইল ফোন নাম্বাৰৰ জৰিয়তে যিমান টয়লেটৰ বাবে আবেদন কৰিছিল ইয়াত আপোনাৰ সন্মুখত গুটিখিনি ফৰ্ম আহি যাব ইয়াৰ পৰা আপুনি যিখন আপোনাৰ ফৰ্ম এনেকুৱা এপ্লিকেশন আপলোড বুলি দেখুৱাইছে সেই ফৰ্মত আপুনি শেষত চাব পাৰিব ট্ৰেক ষ্টেটাস দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত আপোনাৰ ফৰ্মখন প্ৰথমতে আপুনি আবেদন কৰাৰ পাছত আপোনাৰ ফৰ্মখন ৰিসিভ হৈছে অফিচত তাৰ পিছত আপোনাৰ ফৰ্মখন চেক কৰাৰ পাছত আপোনাৰ ফৰ্মখন আপলোড কৰি দিয়া হৈছে এপ্লিকেশন সিকিউৰিটি ডান হৈছে এই সকলে এই টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব যদি আপোনাৰ দ্বিতীয় নম্বৰ অপচনটো আপলোড হৈ গৈছে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি এনেবল থাকিব লাগিব যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি এনেবল আছে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব কেতিয়া লাভ কৰিব পাৰিব অফিচিয়ালি কোনো ঘোষণা কৰা নাই বৰ্তমান নতুন এটা আপডেট আহিছে যে যিসকলৰ এপ্লিকেশন আপলোড হৈছে সেই সকলে এই টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব যদি আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট হৈছে বা আপলোড হৈছে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব আৰু আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅটো চাই আছে নিশ্চয় কমেণ্টত জনাব যাতে মই আপোনাৰ ওচৰত সঠিক ইনফৰমেশনখিনি লৈ আহিব পাৰো সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'তে এইখিনি আছিল আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ মিছ নকৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব